কবিতাৰ শিৰোনামা শ্ৰদ্ধাৰে বিদায়। শিক্ষক তিনিটা বৰ্ণৰে এটা শব্দ। শিক্ষক মমবাতিৰ দৰে নিজে জ্বলি আমাক জ্ঞানৰ পোহৰ বিলায়। শিক্ষক এডাল জ্বলি থকা ধূপৰ দৰে, যি নিজে জ্বলি আমাক জ্ঞানৰ সুগন্ধি বিলায়। হে গুৰু, আপুনি গোটেই জীৱন আমাৰ বাবে দান কৰিলে, আমাক জ্ঞানৰ পথত আগবাঢ়ি যাবলৈ প্ৰেৰণা দিলে। আপুনিয়ে আমাক আমাৰ নিজৰ বুদ্ধি কৌশলেৰে সকলো সমস্যা সমাধান কৰিবলৈ শিকালে। গুৰুদেৱ, আপুনি নিজৰ ঘৰখনলৈ পাহৰি বিদ্যালয়খনকে নিজৰ ঘৰ বুলি আৰু আমাক আপোনাৰ সন্তান বুলি ভাবি আমাৰ ভালৰ বাবে চিন্তা কৰিলে। কেতিয়াবা হাঁহি ধেমালিৰে, কেতিয়াবা মৰমেৰে, কেতিয়াবা আকৌ খঙেৰে আমাৰ লগত কৰ্মৰত জীৱন পাৰ কৰিলে। বিদায় শব্দটো আমাৰ মাজৰ পৰা চিৰবিদায় নহয়, আপোনাৰ কৰ্মৰত জীৱনৰ পৰাহে বিদায় দিয়া হৈছে। আপোনাৰ বিদ্যালয়ৰ প্ৰতি থকা শ্ৰদ্ধা, মৰম আৰু অৱদান কেতিয়াও নুই কৰিব নোৱাৰি। গুৰুদেৱ, আপুনি আমাৰ বাবে আগবঢ়োৱা জ্ঞানৰ চাকি গছি কেতিয়াও নুমাব নিদিওঁ বুলি প্ৰতিশ্ৰুতি দি আপোনাক শ্ৰদ্ধাৰে বিদায় দিছোঁ।